গুড মৰ্নিং এভৰিৱান। কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে খবৰ ভাল, মোৰো খবৰ ভাল। সদায়তো আপোনালোকে মোৰ খোৱা লোৱা ভিডিঅ' পায়ে থাকে, সেইকাৰণে আজি ভাবিলোঁ মই ৰাতিপুৱাৰ পৰা কি কৰোঁ দেখাই যাওঁ। সকলোৱেতো জানেই আমাৰ ছোৱালী মানুহৰ কামবিলাক শেষেই হৈ নাহে। এয়া ৰাতিপুৱা ধুনীয়াকৈ ঘৰ চৰ চাফা কৰি চেণ্ডেল কাপোৰ অলপ ধুব আছিল, সেইবিলাকো ধুলোঁ। আজৰি হৈ একদম 12টামান বজাত গা ধুব গৈছোঁ। কাৰ ৰাতিপুৱা একদম আজৰি হওঁতে 12টা-1টা বাজি যায়। মোক কমেণ্ট কৰিবচোন গাইজ, মোৰ কিন্তু বাজি যায়। তাৰপিছত মই ৰুটি ভাজি ব্ৰেকফাষ্ট কৰিলোঁ আৰু আজি আমাৰ এটা খানা আছিল। কিহৰ খানা কৈ আছোঁ, তাৰে আগত অলপমান চাহ খাই লওঁ। ধুনীয়াকৈ মাংস, পিঁয়াজ, আলু যোগাৰ কৰি লৈছে আমাৰ মানে আজি খুৰী ৰান্ধনি। তাৰপিছত এয়া দেউতাই ইফালে ভাজি আছে, কিবা অনন্ত ভাজি মানে ৰাইজ, এই ব্ৰইলাৰৰ যে ছালপত থাকে সেইখিনিক আমি অনন্ত ভাজি বুলি কওঁ। তাৰপাছত খুৰী আৰু কিমান কৰিব ৰাইজ, সেইকাৰণে দেউতাই মাংসখিনি বনালে। আজি কিহৰ খানা আছিল কোৱাই নাই নহয়। এয়া আমাৰ মৰমৰ বাজনীৰ বিয়া, সেইকাৰণে তাইক ভাত খাব মাতিছিলোঁ। আমাৰ ভাগিৰে হয়। আজিৰ ভিডিঅ'টো ইমান, বাই বাই, লাভ ইউ অল।